নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক প্ৰতিনিধি সভাৰ মূল দ্বাৰ উন্মোচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। গোলাঘাট জিলাৰ তেলিশালত বৰ আড়ম্বৰপূৰ্ণভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই এই প্ৰতিনিধি সভা আয়োজন কৰিছে। ৪ তাৰিখে ইয়ালৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব, লগতে প্ৰমোদ বড়ো ডাঙৰীয়াও আহিব। অসমৰ বিগত ৫০টা বছৰৰ যি ইতিহাস, এই ইতিহাসত নিখিল বড়ো ছাত্ৰ সন্থাৰ সামাজিক দিশতেই হওক, ৰাজনৈতিক দিশতেই হওক অভূতপূৰ্ব অৱদান আছে। বড়ো জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ লগতে বড়ো ভাষাৰ বিকাশৰ ক্ষেত্ৰতো নিখিল বড়ো ছাত্ৰ সন্থাই সদায় সবল ভূমিকা পালন কৰি আহিছে। কেৱল বড়ো জনগোষ্ঠী বুলিয়ে নহয়, মূল অসমৰ ভূখণ্ডত নিখিল বড়ো ছাত্ৰ সন্থাই লোৱা পদক্ষেপৰ ফলস্বৰূপে আমি যথেষ্টখিনি সদায় ইতিবাচক দিশ দেখি আহিছোঁ। মই এই অধিৱেশনখনৰ সফলতা কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে স্থানীয় লোক হিচাপে আমিও অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনিধিসকলক আপ্যায়ন কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰিম। ধন্যবাদ। গুড নিউজ।